হেল্ল' এভৰিৱান, আজি মই গাহৰি মাংস ৰান্ধিলোঁ। এয়া চাওকচোন কিমান সুন্দৰকৈ ৰান্ধি থৈছোঁ দেখাত, কিন্তু আপোনালোকৰ লোভ লাগিছেনে বাৰু? একেবাৰে চিম্পুল পদ্ধতিৰে ৰান্ধিছোঁ। ব'লকচোন ভিডিঅ'টো মাজলৈ যাওঁ। এয়া হৈছে মছলাৰ ভিতৰত লৈছোঁ গোটা জিৰা আৰু তেজপাত, গৰম মছলা, আদা নহৰু, আৰু আনফালে আছে নৰসিংহ পাত পিচি লোৱা আৰু পিঁয়াজ পিচি লোৱা, আৰু আছে আলু। এইবিলাক দি পেলাই মই আজি ৰান্ধিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি মই আশা ৰাখিছোঁ, আৰু সহজতে বনাব পাৰি। এয়া চাওক, আনফালে গাহৰি মাংস মই ইমানখিনি লৈছোঁ। ইমানখিনিত যিমানবিলাক মছলা লাগে গোটেইবিলাক মছলা দেখাই দিলোঁ মই আপোনালোকক। ইমানবিলাক মছলা লাগিব। আৰু আনফালে কেৰাহীখন গৰম হৈ গ'ল, এয়া দেখিছে। আৰু এতিয়া লগালগ মই ইয়াতে জিৰাকেইটা দি দিলোঁ। গোটা জিৰা দিয়াৰ পাছত এতিয়া গৰম মছলা মই ব্যৱহাৰ কৰিছোঁ। গৰম মছলা দিয়াৰ পাছত তেজপাত কেইখিলা দি দিছোঁ। এয়া অলপ ৰঙচুৱালৈকে মই ভাজি ল'লোঁ। এতিয়া মই ইয়াতে পিচি থোৱা পিঁয়াজৰ পেষ্টটো দি দিলোঁ। এয়া দেখিছে, পিঁয়াজৰ পেষ্টটো দি লৈছোঁ মই এনেকৈ। অলপ দিয়াৰ পাছত কিন্তু এনেকৈ অলপ দেৰি ভাজি থাকিব লাগিব। এয়া চাওক, মই এনেকৈ ফ্ৰাই কৰি আছোঁ। অলপ ফ্ৰাই হৈ যাবলৈ দিব লাগিব। এয়া দেখিলে নহয়, পিঁয়াজখিনি সম্পূৰ্ণভাৱে ভাজ খাই গ'ল। এতিয়া ইয়াতে হালধি গুড়ি মই ইমানকণ দিছোঁ। আপোনালোকে যিমানখিনি দিব পাৰে আপোনালোকে চাই ল'ব। আৰু এতিয়া মই নিমখ দিলোঁ, ইয়াতে সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু মই এতিয়া ইয়াতে ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। জ্বলা আৰু কালাৰ দুইটাৰ কাৰণে মই ব্যৱহাৰ কৰিলোঁ। এয়া চাওক, এতিয়া আকৌ মই এনেকৈ অকণমান দেৰি মই ভাজি ল'ম, যাতে মছলাবিলাক সম্পূৰ্ণভাৱে পিঁয়াজৰ লগত লাগি যায়। সেইবাবে এনেকৈ মই অলপ সময় ভাজি লৈছোঁ। এয়া দেখিলে এনেকৈ ভাজি পেলালোঁ। আৰু এতিয়া মই লগালগ এয়া মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পাছত আকৌ মই এনেকৈ অকণমান দেৰি ফ্ৰাই কৰি ল'ম। মাংসখিনি কিন্তু মই গৰম পানী দি পেলাই ধুই লৈছোঁ, বইল কৰি লোৱা নাই। এতিয়া ইয়াতে মই আলু কেইপিচ দি দিছোঁ, যিহেতু আলুবিলাক অলপ সিজিবলৈ টাইম লাগে। আৰু এয়া মই আদা নহৰু পেষ্টটো ওপৰতে দি দিলোঁ। আদা নহৰু পেষ্টটো দিয়াৰ পাছত আকৌ এনেকৈ অকণমান দেৰি মই ফ্ৰাই কৰি ল'ম। যেতিয়ালৈকে মাংসখিনি ভালকৈ ফ্ৰাই হৈ নাযায় তেতিয়ালৈকে মই এনেকৈ ভাজি থাকিম। এয়া চাব, যাতে সঘনাই লৰাই থাকে আপোনালোকে। এয়া চাওক, মই ঢাকন খুলি আপোনালোকক দেখাইছোঁ। মাংসৰ পৰা তেলবিলাক এৰি দিলে আৰু মছলাবিলাকো সম্পূৰ্ণভাৱে মাংসত লাগি গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ নৰসিংহ পাত, আৰু লগতে এটা বিলাহী লগত আছিল, সেইবিলাক মই ওপৰত এনেকৈ দি লৈছোঁ। আৰু গোন্ধটো খুব ভাল আহে। আপোনালোকে এনেকৈ বনাই খাবলৈ চেষ্টা কৰিবচোন, খুব ভাল লাগে খাবলৈ। ওপৰত কিন্তু মই এয়া অলপ গৰম পানী ব্যৱহাৰ কৰিছোঁ। লগালগ মই গৰম পানী ব্যৱহাৰ কৰি ল'লোঁ, কাৰণ মাংসবিলাক মই বহুত সময়লৈকে ফ্ৰাই কৰি আছিলোঁ। ওপৰত কিন্তু গৰম পানী দিয়াৰ পাছত কিন্তু আপোনালোকে গেছটো অলপ বঢ়াই দিব পাৰে নিজৰ ইচ্ছামতে। আকৌ অলপ সময় পাছত দেখাইছোঁ, চাওক এয়া উতলি আহি আছে। আৰু উতলি থকাৰ অৱস্থাতে অকণমান দেৰি আপোনালোকে এনেকৈ ভাজি ল'ব, হেতাখনেৰে লৰচৰ কৰি দিব। আৰু অলপ সময় পাছত চাওক, পানী কমি আহিছে। এয়া চাওক, পানী কমি আহিল আৰু গ্ৰেভিটো খুব সুন্দৰকৈ হৈ পৰিলে। আকৌ মই 5 মিনিটৰ পাছত দেখাইছোঁ আপোনালোকক। চাওক, এয়া মাংসখিনি সিজাৰ পাছত আপোনালোকক দেখালোঁ কালাৰটো কিমান সুন্দৰ হৈছে, আৰু মাংসকণো গ্ৰেভি টাইপৰ হৈ গ'ল। আৰু মই ইয়াৰ পৰা এটিফিন উলিয়াই পেলালোঁ, আপোনালোকক কিন্তু দেখুওৱা নহ'ল, আগতীয়াকৈ টুকি থ'লোঁ। খাবলৈ কিন্তু বিৰাটেই ভাল হৈছিল। মই যেনিবা আপোনালোকক আজিহে ভইচ ৰেকৰ্ড দিছোঁ। আৰু এয়া মই ভাতৰ কাঁহী লৈ ল'লোঁ, এয়া মাংস লৈ লৈছোঁ লগতে ৰাতি সাঁজ খাবলৈ। ভিডিঅ'টো অলপ দেখাবলৈ অসুবিধা হ'ল বাৰু, যিহেতু ৰাতি মই ভিডিঅ'টো বনাইছোঁ। আৰু যদি এইবিলাক ভিডিঅ' আপোনালোকে চাই থাকিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি গৈ থাকিব। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। টাটা, বাই বাই।